guys, welcome to my YouTube channel. মই আৰু এটা ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ আৰু আজি হৈছে মঙ্গলবাৰ। আমি এটা নতুন বস্তু নিবলৈ আহিছোঁ, ভাবিছোঁ আপোনালোককো দেখুৱাম পাৰিলে। চাই থাকিব ভিডিঅ'টো আৰু বিহু কেনেকুৱা গ'ল সকলোৰে জনাব কমেণ্ট কৰি। ঠিক আছে, চাই থাকিব ভিডিঅ'টো। যিহেতু মই কৈছোঁ যে নতুন বস্তু এটা আজি ঘৰলৈ নিম বুলি ভাবিছোঁ আৰু সেই বস্তুটো হৈছে মোৰ কাৰণে স্কুটি। বহুত দৰকাৰ হৈ আছে মানে, সেইটো কাৰণে ল'ম বুলি ভাবিছোঁ আৰু বহুত দিনৰ পৰা ল'ম বুলি ভাবি আছিলোঁ আৰু এয়া চাবলৈ আহিছোঁ। প্ৰথমতে আমি শিৱসাগৰতে চাম বুলি ভাবিছিলোঁ, দোকান বন্ধ আছে, ইয়াত নহ'বই বোলে, ইয়াত স্কুটি নায়েই, আনি দিব লাগিব, দিন লাগিব। সেইটো কাৰণে আমি ভাবিলোঁ যোৰহাটলৈ যাওঁ, তাত কণ্টেক্ট নম্বৰ নেটত চাৰ্চ কৰি পিনে পালোঁ আৰু তেওঁলোকক কণ্টেক্ট কৰিলোঁ যে তাত আছে বুলি কৈছে, চাবলৈ মাতিছে। আমি লগালগ যোৰহাটলৈ এতিয়া গৈ আছোঁ। Come back, be with me. I just wanna behold you. Time to say goodbye to your love again. Missing you, I'm missing you. Come to me. আপোনালোকে ভাবিব পাৰে শিৱসাগৰত স্কুটি নাই নেকি, যে যোৰহাটত আহিছে। সেইটো কথা নহয়, মানে শিৱসাগৰতো আছে, কিন্তু মই যোনখন বিচাৰিছিলোঁ সেইখন এতিয়া পাবলৈ নাই শিৱসাগৰত, সেইটো কাৰণে নাপালোঁ আৰু সেইটো কাৰণে যোৰহাট আহিছোঁ আমি। যোৰহাট পুলিবৰত এইখন, মই নামটো দেখাই দিলোঁ আপোনালোকৰ শ্ব'ৰুমটো, জয় মাতা দি অট'মোটিভ বুলি লিখা আছে। যোৰহাট পুলিবৰত আছে বুলি কৈছে এইখন। আৰু প্ৰথমতে এতিয়া আমি চাই লওঁ, যোনখন পচন্দ লাগে সেইখনকে ল'ম আৰু এয়া যে মোৰ হাজবেণ্ডৰ লগত দেখিছে, এয়া ব্লেক শ্বাৰ্ট পিন্ধা, এয়া হৈছে আমাৰ মাহী ল'ৰা হয়। তাক মানে লৈ আহিছোঁ আমি, স্কুটি মানে আজি লৈহে যাম আৰু আমিতো চলাই যাব নোৱাৰোঁ, সেইটো কাৰণে তাক লৈ আহিছোঁ, সিয়ে চলাই যাব। 갑자기 내게 나타나준 너, 난 아무 말도 할 수가 없었지. 첫눈에 반한다는 이야기가 널 보는 순간 이해가 됐어. 매번 야야야야야 불러 널 야야야야, 내 맘을 고백하려고 타이밍만 보는 나. 그런 나를 넌 보며 왜 그러냐고 묻네, 너 때문에. I'm going crazy. I'm going crazy. 무뎌져 버린 내 가슴이 뛰어. I'm going crazy, yeah. 시간은 계속 흘러만 가고 기다리다 지쳐 그만 널 놓칠까봐. 하지만 তাক ঘূৰাব লাগে আপোনাক।
ফাইনেলি মই এতিয়া স্কুটি ঘৰলৈ নিম আৰু হাজবেণ্ডে ষ্টাৰ্ট দি চাইছে। হেল্ল', আমি ঘৰ আহি পাইছোঁহিহে এতিয়া, আৰু এতিয়া ভাবিছে 10টা। বহুত দেৰি হৈ গ'ল আজি, যিহেতু বন্ধই দিছে কাইলৈৰ পৰা। স্কুল কলেজবিলাক বন্ধ কৰোণাৰ কাৰণে। কৰোণা বহুত বাঢ়ি গৈছে, সেইটো কাৰণে বেয়া লাগিছে যিহেতু ইমান বাঢ়িছে কৰোণা। সকলোৱে সাৱধানে থাকিব। ভালো লাগিছে বহুত। আজি নতুন বস্তু এটা ঘৰলৈ আনিছোঁ, বহুত ভাল লাগিছে। বহুত দিনৰ আশা এটা পূৰণ হৈছে, ভাল লাগিছে। এতিয়া আৰু ভিডিঅ'টো ইয়াতে সামৰণি মাৰোঁ বুলি ভাবিছোঁ। ভাল লাগিলে লাইক কৰি দিব, শ্বেয়াৰ কৰিব আৰু কমেণ্ট কৰিব, আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু নতুন নতুন ভিডিঅ' আপোনালোকৰ আগলৈ লৈ আহিম। ঠিক আছে, আকৌ নতুন ভিডিঅ'ত লগ পাম আপোনালোকক। মই কথাই ক'ব পৰা নাই, ইমানে টোপনি ধৰিছে। আৰু ঠিক আছে, আজিলৈ বাই বাই।